everyone, welcome to my channel. আজি মই ডিসকাস কৰিম উচ্চতৰ মাধ্যমিক দ্বাদশ বৰ্ষৰ ৰাজনীতি বিজ্ঞানৰ পেপাৰ 2 চেপ্টাৰ 6 আৰু চেপ্টাৰ 7 ৰ কেইটামান ইম্পৰ্টেন্ট শৰ্ট কোৱেশ্চন। এই চেপ্টাৰ দুটাৰ কোৱেশ্চন বহুত আছে, কিন্তু যিকেইটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় বাৰ এক্সামত ৰিপিট হয় সেই কোৱেশ্চন কেইটা মই লৈ আহিছো আপোনালোকৰ বাবে। আৰু এই কোৱেশ্চন কেইটা অকল হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ষ্টুডেন্টৰ বাবে যে ইম্পৰ্টেন্ট তেনেকুৱা নহয়, কম্পিটিটিভ এক্সামতো এইবোৰ কোৱেশ্চন আহে। চেপ্টাৰ 6ৰ নাম হৈছে দ্য ক্ৰাইচিছ অফ ডেমক্ৰেটিক অৰ্ডাৰ বা গণতান্ত্ৰিক ব্যৱস্থাৰ সংকট। ফাৰ্ষ্ট কুৱেশ্যনটোত সুধিছে ৱেন ৱাজ ইমাৰ্জেঞ্চি ডিক্লেয়াৰ্ড ইন ইণ্ডিয়া ফৰ দ্য ফাৰ্ষ্ট টাইম, যে ভাৰতত প্ৰথমবাৰৰ বাবে জৰুৰীকালীন অৱস্থা কেতিয়া ঘোষণা কৰা হৈছিল, আৰু ইয়াৰ এনচাৰ হৈছে 25 জুন 1975। জৰুৰীকালীন ক্ষমতা ঘোষণা কৰাৰ একমাত্ৰ অধিকাৰ আছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতত, আৰু এই ইমাৰ্জেঞ্চি পাৱাৰক তিনিটা ভাগত ভাগ কৰা হৈছে। সেই ভাগকেইটা হ'ল নেশ্যনেল ইমাৰ্জেঞ্চি, যিটো আছে 352 আৰ্টিকলত ভাৰতৰ সংবিধানৰ। ছেকেণ্ড যিটো আছে ষ্টেট ইমাৰ্জেঞ্চি, সেইটো আছে 356 আৰ্টিকল, আৰু এটা হৈছে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি, যিটো আছে আৰ্টিকল নং 360। এছামিছত হ'ব যে জাতীয় জৰুৰী অৱস্থাৰ ঘোষণা, ৰাজ্যত সাংবিধানিক অচলাৱস্থাৰ জৰুৰী অৱস্থা, আৰু এটা হ'ল অৰ্থ সংক্ৰান্তীয় জৰুৰী অৱস্থা। এই তিনিটা পাৱাৰ একমাত্ৰ ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতত আছে, আৰু আৰ্টিকেল তিনিটাও মনত ৰাখিব। কুৱেশ্যন নম্বৰ 2, বাই হুম ৱাজ দ্য শ্বাহ কমিশ্যন হেডেড? শ্বাহ আয়োগৰ নেতৃত্ব কোনে দিছিল, আৰু ইয়াৰ এনচাৰ হৈছে জাষ্টিছ জে.চি. শ্বাহ। জে.চি. শ্বাহ হ'ল ৰিটায়াৰ্ড চিফ জাষ্টিছ অফ দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া। কুৱেশ্যন নম্বৰ 3, ৱেন ডিড দ্য জনতা গভৰ্ণমেণ্ট কেম টু পাৱাৰ? যে জনতা চৰকাৰ কেতিয়া ক্ষমতালৈ আহিছিল, আৰু ইয়াৰ এনচাৰ হৈছে 1977 চনত প্ৰথমবাৰৰ বাবে ক্ষমতালৈ আহিছিল। কুৱেশ্যন নম্বৰ 4, হুইচ পাৰ্টি ওন দ্য জেনেৰেল ইলেকশ্যন ইন 1977? যে 1977 চনৰ সাধাৰণ নিৰ্বাচনত কোনটো দল জয়ী হৈছিল, আৰু ইয়াৰ এনচাৰ হৈছে জনতা পাৰ্টি বা জনতা দল। কুৱেশ্যন নম্বৰ 5, নেম দ্য ইণ্ডিয়ান প্ৰেছিডেণ্ট হু প্ৰক্লেইম ইমাৰ্জেঞ্চি ইন 1975? যে 1975 চনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি, আৰু ইয়াৰ এনচাৰ হৈছে ফখৰুদ্দিন আলী আহমেদ। কুৱেশ্যন নম্বৰ 6, ইন হুইচ ষ্টেট নৱ নিৰ্মাণ মুভমেণ্ট ৱাজ ষ্টাৰ্টেড? যে নৱনিৰ্মাণ আন্দোলন ক'ত আৰম্ভ হৈছিল, আৰু ইয়াৰ এনচাৰ হৈছে গুজৰাট। কুৱেশ্যন নম্বৰ 7, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ জনতা পাৰ্টি? যে জনতা পাৰ্টিৰ প্ৰথম সভাপতিগৰাকীৰ কোন আছিল? এনচাৰ হ'ব জয়প্ৰকাশ নাৰায়ণ। কুৱেশ্যন নম্বৰ 8, দ্য শ্বাহ কমিশ্যন ৱাজ এপইণ্টেড ইন 1975 হ'ব নে 1977 নে 1980, আৰু ইয়াৰ এনচাৰ হ'ব 1977। হু ৱাজ চাৰু মজুমদাৰ? নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 9, চাৰু মজুমদাৰ কোন? চাৰু মজুমদাৰ ৱাজ দ্য ফাউণ্ডাৰ অফ কমিউনিষ্ট পাৰ্টি। যে কমিউনিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠাপক নেতা আছিল। কুৱেশ্যন নম্বৰ 10, মৌৰাৰজী দেশাই ৱাজ দ্য ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ বিলংছ টু হুইচ পাৰ্টি? ইয়াতে ডেছ দিয়া আছে, হুইচ পাৰ্টিও দি দিব পাৰে। যে মৌৰাৰজী দেশাই ডেছ দলৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী আছিল, আৰু এই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট হয়। ইয়াৰ এনচাৰ হৈছে নন কংগ্ৰেছ পাৰ্টি বা অকংগ্ৰেছী দলৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী আছিল মৌৰাৰজী দেশাই। এতিয়া চেপ্টাৰ 7ৰ যিকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেইকেইটা মই দিম। ফাৰ্ষ্ট কুৱেশ্যনটো দিছে ইন হুইচ ষ্টেট ৱাজ দ্য চিপকো মুভমেণ্ট বিগান? যে কোনটো ৰাজ্যত চিপকো আন্দোলনৰ আৰম্ভণি হৈছিল, আৰু ইয়াৰ এনচাৰ হৈছে উত্তৰাখণ্ড বা উত্তৰাখণ্ডত হৈছিল 1974। কিছুমান কিতাপত 1973 বুলিও পাইছোঁ, আৰু উত্তৰাখণ্ডৰ চামেলি ডিষ্ট্ৰিক্টত হৈছিল, এইটো মনত ৰাখিব। কুৱেশ্যন নম্বৰ 2, হু ৱাজ নামদেৱ ধাছাল? যে নামদেৱ ধাছাল কোন আছিল, আৰু ইয়াৰ এনচাৰ হৈছে দলিত মাৰাঠী পয়েট বা মাৰাঠী বিপ্লৱী কবি। কুৱেশ্যন নম্বৰ 3, নেম দ্য লিডাৰ অফ নৰ্মদা বচাও আন্দোলন? খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, যে নৰ্মদা বচাও আন্দোলনৰ নেতাগৰাকীৰ নাম কি, আৰু ইয়াৰ এনচাৰ হৈছে মেধা পাটেকাৰ। কুৱেশ্যন নম্বৰ 4, ইন হুইচ ডিষ্ট্ৰিক্ট ৱাজ দ্য এণ্টি এৰাক মুভমেণ্ট ষ্টাৰ্টেড? যে সুৰা বিৰোধী আন্দোলন কোন জিলাত আৰম্ভ হৈছিল? খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, আৰু ইয়াৰ এনচাৰ হৈছে অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশৰ নেলৰ নামৰ ঠাইত হৈছিল। কুৱেশ্যন নম্বৰ 5ত সুধিছে এটা ফুল ফৰ্ম MKSSৰ, আৰু ইয়াৰ এনচাৰ হ'ব মজদুৰ কিষাণ শক্তি সংগঠন। কুৱেশ্যন নম্বৰ 6, হোৱাট ৱাজ দ্য আইডিয়লজি অফ দলিত পেন্থাৰ? যে দলিত পেন্থাৰৰ আদৰ্শ কি আছিল, আৰু ইয়াৰ এনচাৰ হ'ব সমাজৰ পৰা জাতিভেদ প্ৰথা এইবোৰ আঁতৰ কৰা বা ডেষ্ট্ৰয় দ্য কাষ্ট ছিষ্টেম ফ্ৰম ছ'চাইটি।
কুৱেশ্যন নম্বৰ 7 হু লেড দ্য চিপকো মুভমেণ্ট বা চিপকো আন্দোলনৰ নেতৃত্ব কোনে দিছিল আৰু এটা কুৱেশ্যন হ'ব পাৰে যে চিপকো আন্দোলনৰ লিডাৰ কোন আছিল আৰু ইয়াৰ এনসাৰ হ'ব সুন্দৰলাল বহুগুণা কুৱেশ্যন নম্বৰ 8 হু ৱাজ দ্য লিডাৰ অফ ভাৰতীয় কিষাণ ইউনিয়ন ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা কোন আছিল আৰু ইয়াৰ এনসাৰ হ'ব মহেন্দ্ৰ সিং টিকাইট কুৱেশ্যন নম্বৰ 9 এটা সেন্টেন্স দিছে এটো ট্ৰু হ'বনে ফলছ অকল এইখিনি লিখিব লাগিব কুৱেশ্যনটো হ'ল যে ডক্টৰ বি আৰ আম্বেদকাৰ বিলং টু দলিত কমিউনিটিজ আৰু এই সেন্টেন্সটো একদম কাৰেক্ট যে ডক্টৰ বি আৰ আম্বেদকাৰ দলিত সম্প্ৰদায়ৰ এজন ব্যক্তি আছিল আৰু এই ডক্টৰ বি আৰ আম্বেদকাৰকে ভাৰতৰ সংবিধানৰ পিতৃ বুলি জনা যায় হি ইজ নন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন লাষ্ট কুৱেশ্যন নম্বৰ 10 দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এবলাইজড দ্য প্ৰেক্টিছ অফ আনটাচেবিলিটি এই সেন্টেন্সটো একদম কাৰেক্ট ভাৰতৰ সংবিধানৰ আৰ্টিকল 17ত অস্পৃশ্যতাৰ যেটো নীতি আমাৰ সমাজত আছে হেতু উঠাই দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰ্টিকল নং 17 মতে খুব ইম্পৰ্টেন্ট শৰ্ট কুৱেশ্যনটো কিতাবা আহে যে কোনটো আৰ্টিকলত লিখা আছে আনটাচেবিলিটিটো উঠাই দিয়াৰ বাবে ভিডিওটো লাষ্টলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছো